নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'খন ৰাস্তাৰ পৰাই আৰম্ভ কৰিবলৈ ওলাইছোঁ, যিহেতু অলপ ভিডিঅ'টো আজি টুকিৰে বনাবলৈ ওলাইছোঁ। কাৰণ 9টা চাৰে 9টা মানৰ পৰা একচুৱেলি বৰষুণ আহিলে, আৰু বৰষুণৰ ফলত আমাৰ ঘৰত একচুৱেলি বহুতখিনি ক্ষতিসাধন হ'ল। চাই থাকক আপোনালোকে, দেখুৱাম আজি আমাৰ ঘৰত কি হ'ল ক্ষতি। গাড়ী থোৱা খৰিটো আমাৰ ইয়াতে গাড়ী ৰাখোঁ মই। এই বতাহৰ ফলত এই তিৰপালটো একচুৱেলি ফাৰি গ'ল, যিহেতু ৰছীৰে বন্ধা আছিল। এইখন দেখিবলৈ পাইছে, গোটেইখিনি ভাঙি গ'ল। আৰু অলপ দেখুৱাম আপোনালোকক, যিটো আমাৰ ঘৰত এয়া আমাৰ লেট্ৰিনতো আমাৰ যথেষ্টখিনি ক্ষতি হৈছিল এই বজ্ৰ পৰাৰ ফলত। কৰা আছিল, এইটো একচুৱেলি খহি পৰিলে। আৰু লগতে এইটো দেখিবলৈ পাইছে, যিটো কেচিং মাৰা আছিলে, কেচিংটো একচুৱেলি খুলিলে। এই ওপৰতো একচুৱেলি জ্বলি গ'ল। এইটো আপোনালোকে দেখিবলৈ পাইছে, এইটো অলপ জ্বলি গৈছে। আৰু বাহিৰৰ যিটো টেংকি, লেট্ৰিনৰ সেই টেংকিটো যথেষ্টখিনি ক্ষয় ক্ষতি হ'লে আপোনালোকক দেখুৱাম। এইটো একচুৱেলি ফাটিলে, তাৰপিছত এইটোও ফাটিলে। আমাৰ এইটো তামোলৰ গছ, এইটো একচুৱেলি তামোলৰ গছ। এই তামোলৰ গছতে একচুৱেলি এই বজ্ৰটো লাগি গৈছে চাগে, যাৰ ফলত তামোল গছৰ যিটো দানি বুলি কওঁ আমি, পাত, সেই পাতটো একচুৱেলি মানুহে কাটাৰ নিচিনাকৈ একচুৱেলি খহি পৰিলে। এইটো যথেষ্টখিনি মাটি একচুৱেলি ইয়াতে বোকা হৈ গৈছে, এই যে কাটা নিচিনা হৈ গৈছে। এইখিনিও ফাটিলে, দেখিবলৈ পাইছে। লেট্ৰিনৰ টেংকিটো এইটো একচুৱেলি কিছু ঠাইত যথেষ্টখিনি ক্ষতি হ'ল। আপোনালোকক দুখেৰে প্ৰকাশ কৰি আছোঁ। এইবিলাক চাওক, চব কাটা হৈ গৈছে। আৰু আজি যিটো পৰিস্থিতি হৈ গ'ল মোৰ ঘৰত, গতিকে একচুৱেলি খুব এটা দুখ লগা, মুখেৰে একচুৱেলি প্ৰকাশ কৰিব নোৱাৰি। কাৰণ আমি একচুৱেলি খুব গৰীব মানুহ, যে দিন আনা দিন খোৱা, বহু কষ্টৰে একচুৱেলি মই লেট্ৰিনখন বনাইছিলোঁ। এনেকুৱা একচুৱেলি হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ, কিন্তু আজি বতৰে ইমান কাল ৰূপ ধাৰণ কৰিলে যে একচুৱেলি মোৰ ঘৰতহে এনেকুৱা হ'বলৈ পালে। গতিকে আশা কৰোঁ আৰু অনাগত দিনবোৰত এনেধৰণৰ ঘটনা যাতে আৰু মোৰ লগত কেতিয়াও নহয়, সেই নেদেখাজনৰ ওচৰত শতকোটি প্ৰণাম জনাওঁ। আহি থকা দিনবোৰত যাতে সকলোৰে আশীৰ্বাদত আৰু ভগৱানৰ আশীৰ্বাদত যাতে ভালে কুশলে আমি সকলোৱে ভালে কুশলে থাকিব পাৰোঁ, সেইখিনিয়ে একচুৱেলি খুব দুখ লাগি আছে। কাৰণ আপোনালোকে গম পায় যে এটা ঘৰ বা এটা যিকোনো কিবা একটা বস্তু বনাব লাগিলে কিমান যে কষ্ট, আজিকালি বনোৱাত ইমান সম্ভৱ নহয়, টকা পইচা যথেষ্ট লাগে। আজি 1 টকা 2 টকা কৰি জমা কৰি একচুৱেলি মই কামখিনি কৰি আছোঁ ঘৰত। কিন্তু কাৰ যি ইমান চকুত লাগিলে যে মোৰ ঘৰতে একচুৱেলি এনেধৰণৰ ঘটনা হ'বলৈ পালে। গতিকে খুব এটা দুখ লগাৰ বিষয়। যি কি নহওক, দীঘলীয়া নকৰোঁ ভিডিঅ'টো, আৰু এটাই প্ৰাৰ্থনা জনাওঁ ভগৱানৰ ওচৰত যাতে আৰু এনেকুৱা ঘটনা কেতিয়াও নহয়, সেয়াই ক'ব লগা। গতিকে
আজিৰ ভিডিঅ'খন ইয়াতে সামৰণি মাৰিছোঁ আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।